হেল্ল' গাইজ, গুড মৰ্ণিং। যদি তুমি চেন্নাইত আছা তেনেহ'লে এইটো কথা তুমি নিশ্চয় লক্ষ্য কৰিছা বা এইটো কথা তুমি নিশ্চয় ধ্যান কৰিছা। এটা কথা লক্ষ্য কৰক, মানে চেন্নাই এইখিনি সময়ত বৰষুণৰ বতৰ গম পাওঁ। আজি দুদিন ধৰি এনেকুৱা ধামাকা ৰ'দ দি আছে। আজি যে ৰাতিপুৱা হঠাৎ এনেকুৱা বৰষুণ দিব ধৰিব পৰা নাই দেই। এতিয়া ডিউটিৰ পৰা ৰুমত যাব লাগে, বাট কি কৰিম উপায় নাই। এনেকুৱা বৰষুণ দিছে উপায় নাপাই ছাতিটোতো নানিলোঁ, কাৰণ দুদিন ধৰি ৰ'দ দি থকা কাৰণে ছাতি নানিলোঁ। এতিয়া পুৰা বৰষুণত ভিজি আমি পুৰা ৰুমত গৈ আছোঁ। এইফালে অৰূপ বড়ো গৈ আছে এইফালে, আৰু এইফালে মই গৈ আছোঁ। এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। এইটো অৰূপ বড়ো চাওক কেনেকুৱা হৈছে। অৰূপ বড়ো কিবা এটা কোৱা। খাতাৰনাক বৰষুণ। আৰু এটা কথা, আমি গোটেই ৰাতি ডিউটি কৰিলোঁ। বৰষুণ যে গোটেই ৰাতিৰ ভিতৰত আহিব পাৰিলে হয়, কোনো প্ৰব্লেম নাই, কিন্তু গোটেই ৰাতি বৰষুণ নাহিলে। যেতিয়া আমাৰ ডিউটি ছুটি হোৱা সময় হৈছে আৰু এনেকুৱা বৰষুণ জেহেৰ বুলি ক'লোঁ, জেহেৰ। আৰু এটা কথা, এতিয়া চাওক 10 মিনিট ৰখিব পাৰে, আমি দিনটো ৰুমত থাকিম, তেতিয়া বৰষুণ আহিব পাৰে, কিন্তু 10 মিনিটো নৰখে। এতিয়া বৰষুণ দিয়ে থাকিব আৰু আমি এনেকৈ গৈ থাকিম। ত' গাইজ পালোঁ আহি এতিয়া ৰুম। কাপোৰ চাব পাৰে, পুৰা ভিজি অৱস্থা নাই। আৰু ৰাস্তাত আঁঠু পানী, জোতা পুৰা ভিজি গৈছে। ভাবিছোঁ আপোনালোকক দেখাম, বাট মোবাইলৰ স্ক্ৰীণ কাম নকৰা হৈ গ'ল, পুৰা পানী হৈ গ'ল। ত' এতিয়া আহি ৰুম পুৰা পাই গ'লোঁ। ত' কাপোৰবিলাক খোলোঁ, জ্বৰ হ'ব পাৰে। আৰু চেন্নাই বৰষুণ ক'ব গ'লে বহুত খাতাৰনাক হয়। গোটেই ৰাতি বহি আছোঁ, বৰষুণে নাই। ৰাতিপুৱা সময়ত যেতিয়া ডিউটিৰ পৰা আহিব ওলাইছোঁ, তেতিয়া ধামাকা বৰষুণ, এনেকুৱা নিচিনা বৰষুণ হয়। কি ক'ম, যদি তুমি চেন্নাইত আছা তেনেহ'লে ভিডিঅ'ত লাইক এটা কৰি যাবা, কাৰণ তুমি বুজি আছা, মই জানো তুমি বুজি আছা। তুমি চেন্নাইত আছা, তুমি বুজি আছা ইয়াতে ৰ'দ কেনেকুৱা, বতাহ কেনেকুৱা আৰু বৰষুণ কেনেকুৱা। এতিয়াই ৰ'দ দিব, এতিয়াই বৰষুণ। আজি দুদিন ধৰি ধামাকা ৰ'দ। মই আনকি ইয়াৰ আগত যিটো ব্লগ বনাইছিলোঁ, সেই ব্লগটোত আপোনালোকে চাব পাৰে। এই আগৰ ব্লগটোত মই কৈছিলোঁ যে 38 মেক্সিমাম 39 ডিগ্ৰী চেলচিয়াছ মাৰি আছে। ইমানে ৰ'দ, মোৰ কাপোৰ 2 ঘণ্টাত শুকাই গৈছে। বাট এতিয়া তোমালোকে চাব পাৰা কেনেকুৱা পৰিস্থিতি। তেনে আগৰ ভিডিঅ' যদি চোৱা নাই, তেনেহ'লে আগৰ ভিডিঅ'টো চাই ল'বা। বাবা।